নমস্কাৰ আজি ক্লাছত আমি প্ৰথম অধ্যায়ৰ ডি অপহৰণ বিক্ৰিয়া তাৰে বিষয়ে আলোচনা কৰিম আৰু এটা বিক্ৰিয়া আছে একেলগে লগতে আলোচনা কৰিম প্ৰথমতে আমি ডি অপহৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱা ডি অপহৰণ বিক্ৰিয়া মানে কি মই লিখি লৈছো আৰম্ভণিতে ফাৰ্ষ্টত পঢ়ি চাওঁ কি লিখিছো যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে ডি অপহৰণ বিক্ৰিয়া বোলে এতিয়া কথাটো হল আয়ন মানে কি তোমালোকে জানা বুলি মই ধৰি লৈছো ক্লাস 9 তে পাইছা তোমালোকে এটা কথা কম সৰু কথা তোমালোকে আগৰ ক্লাছৰ ভিডিওটো চালে গম পাবা অপহৰণ বিক্ৰিয়া আৰু ডি অপহৰণ বিক্ৰিয়া নামটো প্ৰায় একে আগৰ এটা ডি শব্দ লাগিছে ডি মানে দুটা তাতে এটা আয়ন কি হৈছিল এটা মৌল অপহৰণ হৈছিল অপহৰণ মানে কি আতৰি গৈছিল ইয়াতে দুটা আয়ন আতৰি যাব তাতে এটা আয়ন বা মৌল কোৱা যি কোৱা আতৰি গৈছিল ইয়াতে দুটা আয়ন আতৰি যাব বিনিময় ঘটা মানে কি এটুৰ আয়ন হেতুত যাব হেতুৰ আয়ন এটুত যাব মই ধৰি লৈছো দে এনেকুৱা ধৰা ax + by এনেকৈ আছে এটু এটা যৌগ এটু এটা যৌগ একেটা কি হয় বিক্রিয়ক পদার্থ বুলি কয় না এবিলাকক যিবিলাক লগ লাগে এবিলাকক কি বুলি কয় বিক্রিয়ক বুলি এটো বিক্রিয়ক ধৰিছো এটো এটা আয়ন হয় আয়ন গুটে এটা আয়নে হয় বাৰু এৰ লগত যোনটো আয়ন আছে x হেতু গুছি যাব b ৰ তাত b লগত যোনটো আয়ন আছে y হেতু গুছি আহিব a ৰ তাত তাৰ মানে কেনেকৈ হৈ যাব a y + b x ধৰিব পাইলা নাই চোৱা a লগত আয়ন আছিল x b লগত আয়ন আছিল y x আয়নটো গুছি গল ইয়াতে y আয়নটো আহি গল ইয়াতে তাৰ মানে কি হল বিনিময় হৈছে ইয়াৰ আয়নটো ইয়াক দিছে ইয়াৰ আয়নটো ইয়াক দিছে দুটা আয়ন ইফাল হৈছে না নাই অপহৰণ হোৱা মানে কি আতৰি যোৱা ইয়াৰ আয়নটো আতৰি গল ইয়াৰ আয়নটো আতৰি গল হেকাৰণে নামটো কি হৈছে ডি অপহৰণ দুটা গতিকে আমি তো এনেকে ax by লিখিলে নহব আমি এটা উদাহৰণ লওঁ যোনটো কিতাপত দিয়া আছে এটা কিতাপত কি দিয়া আছে কিতাপত দিয়া আছে উদাহৰণটো তোমালোকৰ Na2SO4 plus BaCl2 এই দুটা মাজত বিক্ৰিয়া হৈছে দুটাই বেলেগ বেলেগ লৱণ হয় খালি হতক দ্ৰবীভূত অৱস্থাত আছে কেনে তোমালোকে AQ বুলি লিখি লব পাৰা AQ মানে কি দ্ৰবীভূত অৱস্থাত আছে সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইড ঠিক আছে সোডিয়ামৰ লগত কোন আছে সালফেটটো ইয়াত গুছি যাব বেৰিয়ামৰ লগত কোন আছে ক্লোৰিনটো ইয়াতে গুছি আহিব বুজি পাইছানে হেতুৱে ডি অপহৰণ বিক্ৰিয়া চাবা সোডিয়ামৰ লগত কোন আহি যাব ক্লোৰিন আহি যাব সালফেটটো ওলাই গুছি যাব তাৰ মানে কি হ'ব সালফেটটো ইয়াতে গুছি যাব আৰু ক্লোৰিনটো ইয়াতে আহি যাব এটো গুছি গল এটো আহি গল এনেকে এই কাৰ্চিন বিলা নিদিবা মই বুজাবলৈ দিছো তোমালোকক সোডিয়ামৰ লগত কোন আহিব এতিয়া ক্লোৰিন আহিব মানে NaCl জানাই তোমালোকে প্লাস Ba লগত কোন আহিব SO4 BaSO4 ধৰিব পাৰিছানে কি লিখিছো মই সালফেট ইয়াতে গল ক্লোৰিনটো ইয়াতে আহি গল হেতুকে কয় ডি অপহৰণ বিক্ৰিয়া এতিয়া এই বিক্ৰিয়াটোৱে আৰু এটা একে উদাহৰণ এটাই হয় আৰু এটা বস্তু শিকাম এটো ডি অপহৰণ বিক্ৰিয়া আমি শিকিলো এতিয়ালৈকে আৰু এটা আছে কিতাপত ইয়াৰ লগতে অধক্ষেপণ বিক্ৰিয়া যোনটো মই ইয়াতে একেটা ভিডিওতে মই বুজাই দিম অধক্ষেপণ বিক্ৰিয়া অধক্ষেপণ বিক্ৰিয়া মানে কি জানিবলৈ হলে প্ৰথমতে তোমালোকক মই এটা কথা কৈ দিছো সায়েন্সৰ যে যিবিলাক বস্তু আছে কাক কি বোলে কি হয় কি নহয় কাক বোলে অধক্ষেপণ বিক্ৰিয়া কাক বোলে সেইবিলাক ইমান জানিবলৈ বৰ বেছি ভাবিব না নামবিলাক চাবা নামবিলাকৰ পৰাই গম পাবা অধক্ষেপ মানে হল ক'ব পাৰা কিতাপত দিয়া আছে এটা শব্দ অদ্ৰাব্য পদাৰ্থ বা তলে এনেকৈ ক'ব পাৰা যি পদাৰ্থ দ্ৰবীভূত নহয় দ্ৰবীভূত মানে কি ধৰা এতিয়া পানীত চেনি মিহলি হৈ যায় পানীত কিবা এটা বেলেগ পদাৰ্থ দিলে মিহলি নহবও পাৰে তো যি বস্তু মিহলি হৈ না যায় দ্ৰৱ এটাত দ্ৰৱ নহয় মানে দ্ৰাৱক বুলি ক'ব পাৰা যি বস্তু দ্ৰাৱক এটাত মিহলি হৈ না যায় তাকে অধক্ষেপ বুলি কয় তেতিয়া মিহলি নহলে কি হ'ব তলত জমা হ'বনে নাই কিনি গেট জমা হ'ব নাই গেট পৰাকে অধক্ষেপ বুলি কয় এতিয়া আমি ইয়াৰে
সংজ্ঞাটো কেনেকৈ লিখিব পাৰোঁ যি বিক্ৰিয়াত অধক্ষেপ বা অদ্ৰাব্য পদাৰ্থ অদ্ৰাব্য বুলি কয় যিবিলাক দ্ৰৱীভূত নহয় মানে মিলি নাযায় অদ্ৰাব্য পদাৰ্থ যি বিক্রিয়াত অধক্ষেপ বা অদ্রাব্য পদার্থ সৃষ্টি হয় তাকে অধক্ষেপণ বিক্রিয়া বোলে ঠিক আছে এতিয়া এইটো মই ইয়াৰ লগতে কিয় পঢ়ালো চাবা এতিয়া সোৱা এই যোনটো বিক্রিয়া আছে মই আৰু এবাৰ লিখি আছো Na2SO4 Na2SO4 এটো পানীত মিহলাই লৈ লোৱা আছে এটো নিমখ হয় এটো এটা নিমখে হয় বহুত ধৰণৰ লবণ আছে দেই আমাৰ কেমিষ্ট্ৰিত অকল NaCl যে নিমখ হয় এটো নুবুজিবা পিছলৈ গম পাবা এইখিনি সেকেন্ড চ্যাপ্টাৰত এই দুটা লবণত দ্ৰৱ হয় এইটো লবণ মিহলাই লৈছে পানীত এইটো লবণো পানীত মিহলাই লৈছে দুটা মিক্স কৰি দিব তে দুটা মিক্স কৰা মানে কি প্লাস চিন তো এনসারটো কি পাম এনসারটো পাম এইটো যে NaCl প্লাস BaSO4 এতিয়া এটোতো আমি কি পাইছিলো অলপ আগতে দ্বি অপহৰণ বিক্রিয়া এটো অধক্ষেপণ বিক্রিয়া কি হয় চাবা NaCl ত AQ বুলি লিখিবা মানে NaCl টো পানীত সোৱা দুটা লবণ আছিল দুটা লবণ মিক্স করতে বেলেগ দুটা লবণ সৃষ্টি হৈছে এই দুটাও লবণ হয় এই দুটাও লবণে হয় লবণ মানে কি এটো লবণত দ্ৰৱ হয় এটো লবণত দ্ৰৱ হয় মিক্স কৰিছো এটা বেলেগ বেলেগ লবণত দ্ৰৱ পাইছো কিন্তু কথাটো হল AQ লিখিছো নে এই BaSO4 আছে যে ইয়াৰ লগত কি লিখিব লাগিব তোমালোকে S লিখিব লাগিব আৰু লগতে এডাল তলফালে কাৰ্চিন দিব লাগিব তাৰ মানে সোৱা কি বুজিছা তোমালোকে এতিয়া গম পাবা যেতিয়া এই দ্ৰৱটো এটো এটা নিমখৰ দ্ৰৱটো আৰু এটো লবণৰ দ্ৰৱ এটো যেতিয়া আমি মিক্স কৰিম তোমালোকৰ কিতাপত দুটা দ্ৰৱ যোনটো আছে অধক্ষেপণ বিক্ৰিয়া তাতে চাবা দুটা এনেকা টেষ্ট টিউব দিয়া আছে ছবি দিয়াও আছে মই লাগিলে কিতাপখন দেখাই দিছো চালে গম পাবা এই আছে কিতাপত চালে গম পোৱা যে দুটা তোমালোকৰ টেষ্ট টিউব আছে এটাত আছে তোমালোকৰ Na2SO4 ৰ দ্ৰৱ আৰু এটাত আছে BaCl ৰ দ্ৰৱ এই দুটা তোমালোকৰ লগ লগাই দিছে এটা কি হয় চাবা এই দুটা লগ লাগিলে এইখিনি সৃষ্টি হয় ঠিকই আছে ইয়াতে মই S কিয় লিখিছো S মানে হল সলিড মানে হল গুটা হৈ আছে তলফালে কাৰ্চিন কিয় দিছো তাৰ মানে যেতিয়া দুটা তোমালোকে দ্ৰৱ মিক্স কৰিবা BaSO4 তলত গেড হিচাপে জমা হ'ব গেড মানে কি মিহলি হৈ না যায় দ্ৰৱটোত অধক্ষেপ সৃষ্টি হ'ব তাকে অধক্ষেপণ বিক্ৰিয়া বুলি কয় তো একেলগে এটো কাৰণে বুজাইছো দুটাৰ সংজ্ঞা বেলেগ বেলেগ এটো কাক বোলে আৰু এটো কাক বোলে সংজ্ঞা বেলেগ বেলেগ কিন্তু উদাহৰণ একে দ্বি অপহৰণ বিক্ৰিয়াৰ কাৰণে এইটোৱে উদাহৰণ অধক্ষেপণ বিক্ৰিয়াৰ কাৰণে এইটোৱে উদাহৰণ ধৰিব পাৰিছা তোমালোকে গতিকে দ্বি অপহৰণ বিক্ৰিয়া মানে হল যত তোমালোকৰ বিক্ৰিয়কৰ আয়ন দুটা বিনিময় হয় ইয়াৰ আয়ন তাক দিয়ে তাৰ আয়ন ই লয় অধক্ষেপণ বিক্ৰিয়া মানে কি দ্বি অপহৰণ বিক্ৰিয়াত যিকোনো এটা দ্ৰৱ পানীত মিহলি হৈ না যায় দ্ৰাৱকত মিহলি হৈ না যায় হেতু কি হৈ যায় অধক্ষেপ সৃষ্টি কৰে ইয়াতে কোনটো সৃষ্টি হৈছে BaSO4 টো অধক্ষেপ হয় আৰু অধক্ষেপ লিখিলে সদায় তলফালে কাৰ্চিন এডাল দিব তাৰ মানে কি বুজায় যে তলিত জমা হৈছে বুজায় গতিকে আশা কৰিছো তোমালোকে এই দুটা বিক্ৰিয়া বুজি পাইছা আজি ক্লাস ইয়াতে সামৰিছো